এই মুহূৰ্তত দিবলৈ ওলাইছো এক বিগ ব্ৰেকিং নিউজ। ভূপেন বৰাই AIUDFৰ মিত্ৰতাৰ বিৰোধিতা কৰি হাইকমাণ্ডৰ কাষ চপাৰ পিছতেই AIUDFৰ বিধায়ক ৰফিকুল ইছলামৰ মন্তব্য। AIUDFে বিচৰা নাই কংগ্ৰেছৰ মিত্ৰতা। মই আকৌ এবাৰ জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ। AIUDFৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামৰ মন্তব্য। AIUDFে কেতিয়াও বিচৰা নাই কংগ্ৰেছৰ সৈতে মিত্ৰতা, কেৱল বিচাৰিছে বিজেপি বিৰোধী শক্তিৰ একত্ৰীকৰণ। এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাই আছো। কংগ্ৰেছ AIUDFৰ বহু চৰ্চিত মিত্ৰতা কেন্দ্ৰিক সংঘাত যেন শেষেই নহ'ব। AICCৰ সভাপতি মাল্লিকাৰ্জুন গাৰ্গেক সাক্ষাৎ কৰি AIUDFৰ মিত্ৰতা নিৰ্বিচাৰা ভূপেন বৰা নেতৃত্বাধীন APCC অটল স্থিতিত আছে মিত্ৰতা প্ৰসংগত। কিন্তু সাহসী বিজেপিৰ মতে নিৰ্বাচনৰ সময়ত দুয়োটা দলৰ মাজত হ'ব মিত্ৰতা। বিজেপিৰ সন্দেহ যে নিৰ্বাচনৰ সময়ত দুয়োটা দলৰ মাজত মিত্ৰতা হ'বই। এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাই আছো। মিত্ৰতা বুলি হয়ৰাণ হোৱা বদৰুদ্দিন আজমলৰ AIUDFে স্থিতি সলনি কৰিছে। কিয়নো ভূপেন বৰা নেতৃত্বাধীন কংগ্ৰেছ AIUDFৰ বাৰম্বাৰ অনুৰোধক নস্যাৎ কৰি আহিছে। এই ক্ষেত্ৰত AICCৰ সভাপতি মাল্লিকাৰ্জুন গাৰ্গেক সাক্ষাৎ কৰিলে ভূপেন বৰাই। এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ। AIUDFৰ এই দাবীৰ পিছত কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ মন্তব্য। কোনো কালেও AIUDFৰ সৈতে মিত্ৰতা নহয়। এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ জনাই আছো। AIUDFৰ এই দাবীৰ পিছত কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ মন্তব্য। কোনো কালেও AIUDFৰ লগত মিত্ৰতা নহয়। কংগ্ৰেছ AIUDFৰ এই মিত্ৰতা কেন্দ্ৰিক সংঘাতক লৈ মুখ খুলিলে বিজেপিয়ে। এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাই আছো। কংগ্ৰেছ AIUDFৰ এই মিত্ৰতা কেন্দ্ৰিক সংঘাতক লৈ মুখ খুলিলে বিজেপিৰ বিধায়ক মৃণাল শইকীয়াৰ দাবী, কংগ্ৰেছ AIUDFৰ মিত্ৰতা নিৰ্বাচনৰ সময়ত হয় আৰু হ'বই। কংগ্ৰেছ AIUDFৰ মিত্ৰতা নিৰ্বাচনৰ সময়ত হয় আৰু হ'বই বুলি মন্তব্য কৰিছে বিজেপি বিধায়ক মৃণাল শইকীয়াই। যিহেতু এতিয়ালৈকে কোনো ধৰণৰ সিদ্ধান্ত হোৱা নাই, সময়মতেহে হ'ব, লক্ষণীয়। ধন্যবাদ।